শুনক কাৰণ কথা হ'ল কি আপোনাৰ ওপৰত আমাৰ ৰাইজৰ বিশ্বাস আছে আপুনি যেহেতু কৈছে যে এই 1,19,90,000 টকাৰ বিষয়ে আমি হাইকোৰ্ট কৰিছোঁ হাইকোৰ্টত যেতিয়ালৈকে 1,90,000 টকা যেতিয়ালৈকে সমাধান নাহিব আপোনাৰ হাতত নপৰিব তেতিয়ালৈকে এই প্ৰসংগ এনেকৈ চলিব ইলেকশ্যনৰ কোনো আমাৰ প্ৰয়োজন নাই কিছুমানৰ ভাল আছে কিছুমানৰ বেয়া আছে কিছুমানে শুদ্ধ কথা ওলাইছে মই ৰাইজৰ কাৰণে কাম কৰিম কিছুমানৰ মন এনেকুৱা আছে মই প্ৰতিনিধি হৈ ইয়াত চুৰ কৰিম কথাটো হ'ল ৰাইজৰ যদি প্ৰতিনিধি হ'ব আহিছে এই অঞ্চলটো ডেভেলপ কৰি দিয়াৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আহিব লাগে গতিকে কেউ এটা কথা কৈছে মই আহিয়ে তোৰ ভোট পা নাই মোক আত্মা খেদি দিছে তাৰমানে এইটো কথা নহয় আপনার উপর সম্পূর্ণ অধিকার দিছো আপনি এই দেশভক্ত কমিটির আপনি প্রেসিডেন্ট কোন সেক্রেটারি কেউ সেক্রেটারি হ্যাঁ মই প্রেসিডেন্ট মোর অর্ডার মনে চলিব লাগে মোক চলাবলৈ দিছে রাইজে মোক ভোট দিয়ে নে প্রেসিডেন্ট বনা নাই মোক এই রাইজক চোৱাৰ কাৰণে অঞ্চলৰ গোটেই সৰু মানে যিটো জনসাধাৰণ তেওঁলোকক উন্নতি কৰাৰ কাৰণে দিছে গতিকে ইয়াৰ অধিকাৰ আপোনাৰ আছে কোন সেক্রেটারি আপুনি কোন মতিয়াৰ আপনি বহি থাকিব লাগে মই যি কম সেই মতে কৰিব লাগে এইটো হ'ল উদ্দেশ্য ভৱিষ্যতৰ যিখিনি আমাৰ ইয়াৰ প্ৰতিনিধি হ'বলৈ আহিছে উদ্দেশ্যবিলাকে সঠিক কৰক আৰু ৰাইজকো এটা অনুৰোধ কৰোঁ আজি ভোটাভটি হ'ব গতিকে ভোটাভটিত যেন সঠিক নিৰ্ণয় আপোনালোকে এইটো অনুৰোধ এতিয়া মই এইটো ক'ব বিচাৰোঁ আপোনালোকে আগৰ যিখিনি যিহেতু তেওঁ তাত জড়িত নহ'ল এইখিনি বৰ্তমান শুনিলে আপুনি ইয়াত যদি দুই এটা পৰামৰ্শ দিব লগা থাকে দিব লাগে বাকীখিনি তেওঁৰ যিখিনি কাৰ্যকাল সেই অধিকখিনি শুনি কিমানখিনি ৰাইজৰ কাৰণে তেওঁ জমা কৰিলে এই কথাখিনি শুনিব লাগে আৰু আমি যিটো আমাৰ এজন মহান ব্যক্তি আছে এটা পইচা কৈছে নিয়ম নীতি আছে চৰকাৰৰ নিয়ম নীতি আছে এই নিয়ম নীতিটো পালি আমি ভোটদান কৰিব লাগে এইখিনি ৰাইজৰ মোৰ অনুৰোধ বি লাইভ অসমৰ দৰ্শকৰ বাবে লৈ আহিছোঁ এটি বিশেষ খবৰ বহুতো জল্পনা কল্পনাৰ অন্তত সামৰি পৰে দেশভক্ত সমবায় সমিতিৰ নিৰ্বাচন ৩২শ অংশীদাৰৰ ভিতৰত ১৯২০ জন অংশীদাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ১৫জনীয়া সমবায় সমিতি গঠন প্ৰক্ৰিয়াত ৪৮ গৰাকী প্ৰতিদ্বন্দ্বীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা বৰপেটা জিলাৰ ভক্তৰদৱাস্থিত দেশভক্ত সমবায় সমিতিৰ নিৰ্বাচন শনিবাৰে দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হয় ৰাতিপুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হয় সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা মইনুল হকৰ সভাপতিত্বত অনুষ্ঠিত কৰা বছৰেকীয়া হিচাপ নিকাচৰ লগতে ২০২৩-২৪ বৰ্ষৰ বাজেট প্ৰস্তুত কৰা হয় সাধাৰণ সভাত সমবায় সমিতিৰ অংশীদাৰ আৰু পূৰ্বৰ সমিতিৰ হিচাপ নিকাচৰ লগতে ভোটাৰ তালিকা প্ৰস্তুত সন্দৰ্ভত তীব্ৰ বাকবিতণ্ডা চলে সাধাৰণ সভাত অংশীদাৰ আৰু সমিতিৰ মাজত এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হয় যদিও অৱশেষত বালাপাৰা আৰু সৰ্থেবাৰী আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু ১ বজাৰ পৰা ভোটগ্ৰহণ কাৰ্য আৰম্ভ হয় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ জৰিয়তে নিশা ৮ বজালৈ ভোটগ্ৰহণ কাৰ্য চলি থাকে আৰু অংশীদাৰসকলে শান্তিপূৰ্ণভাৱে ভোটদান কৰে ৩২শ অংশদাৰৰ ১৯২০ জন অংশীদাৰে সাব্যস্ত কৰে ভোটাধিকাৰ সোমবাৰে অৰ্থাৎ ১১ ছেপ্টেম্বৰত ভোট গণনা হ'ব বুলি জানিব পৰা গৈছে ফৰহাদ খানৰ ৰিপৰ্ট বি লাইভ অসম